পৰৱৰ্তী খবৰ পুনৰ সংস্থাপনৰ আশাত দিনৰ পিছত দিন অপেক্ষা কৰিছে আমচাঙৰ উচ্ছেদিতই উচ্ছেদৰ পিছত এতিয়া জনসিমলত কেৱল অনিশ্চয়তাৰ কলা ডাৱৰ কি কৰিব কলৈ যাব ভাবি অন্ধকাৰ ভৱিষ্যতৰ আশংকাত কম্পমান উচ্ছেদিত লোকসকল উচ্ছেদিত হল আমচাং কিন্তু কেনে আছে উচ্ছেদিতসকল কি খাইছে উচ্ছেদিতসকলে কেনেকৈ শুইছে কি কৰিছে উচ্ছেদিতসকলে আহক চাওঁ আমাৰ এই প্ৰতিবেদনত দুইবাৰ কৰি ঘৰ বংশী আমাৰ মৰি যাবতো নোৱাৰা অসুবিধা হ'লেও অংকে আছো খাই নাখাই হ'লেও আছো আৰু ঘৰ ভাঙিলে কুঁৱা ভাঙিলে থকাৰ কোনো ব্যৱস্থা নাইকিয়া কৰিলে আমাৰ ছোৱালী এতিয়া হাই ছেকেণ্ডাৰী পৰীক্ষা দিব পঢ়িব নোৱাৰে আপোনাৰ না লাইন আছে না পানী আছে আপোনাৰ থকা ঘৰটোৱে নাই আনকি খতমটো হ'লে আৰু গোটেই ঘৰ চব ভাঙি দিলে এতিয়া আমি ক'ত যাম যদি ফৌজি মানুহৰো এনেকুৱা হয় ডাঙৰটো কথা বাদেই দিয়ক এই বাচ্চাবিলাকৰ ভালে চালে আমাৰ চকুৰ পানী ওলায় এয়া আমচাঙৰ ক্ষোভ এয়া আমচাঙৰ সুখ অন্ন বস্ত্ৰ বাসস্থান হেৰুৱাই এনেকৈ আমচাংবাসীয়ে পাৰ কৰিছে দিনৰ পিছত দিন শনিবাৰে আমচাংবাসীৰ ওচৰত উপস্থিত হ'ল আলফা নেতা মৃণাল হাজৰিকা খবৰ ল'লে উচ্ছেদিতৰ আৰু তাৰ পাছতে আলফা নেতাগৰাকীৰ সন্মুখত আমচাংবাসীয়ে কৈ গ'ল তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা আমাৰ যে ঘৰবিলাক ভৱিষ্যতে আমি কল্পনাই কৰিব কাৰণ আমাক কোনো নটিচ দিয়া নাই জাননী দিয়া নাই এই যিটো খিলঞ্জীয়া মানুহৰ উচ্ছেদ কৰা যিটো কাৰ্য কৰিছে এইটো আন্তঃৰাষ্ট্ৰীয় মঞ্চত যদি ইয়াৰ কোনোবা সংগঠন কোনোবা ব্যক্তিয়ে যদি লৈ যায় তেতিয়াহ'লে ভাৰত চৰকাৰ কিন্তু ইয়াৰ কাৰণে জবাবদিহি হ'ব UN ড্ৰিপ ভাৰত চৰকাৰে ভংগ কৰিছে আপোন ঘৰখন হেৰুৱাই এতিয়া এনেদৰে দিন যাপন কৰিছে কণ কণ শিশুৰ পৰা বয়োবৃদ্ধলৈকে নিঠুৰ চকুবোৰত যেন এটাই প্ৰশ্ন উচ্ছেদিতক চৰকাৰে পুনৰ সংস্থাপন দিব কেতিয়া কেমেৰা পাৰ্চন নিতুল কৃষ্ণ সহযোগত গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট